পাৱে পৰিহৰি কৰোঁ কাতুৰি প্ৰাণ ৰাখবি মোৰ। আজি মোৰ পৰম ভাগ্য দেখোন স্বয়ং নাৰায়ণৰ সন্মুখতে ওলালহি। প্ৰণাম মামা। তোমাৰ কথাকে ভাবি আছিলো। মোৰ কথা ভাবিছিলা? কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা? কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে মামা? তেন্তে আমাৰো চাউল উকলিল। কিয় মামা? কতদিন ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখিয়ে আমিবোৰ চকুত পৰাই নাছিল। এতিয়া সেইবোৰ শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সৰু তৰাৰে লেখত ধৰিলা, আমিতো পপি আঁতৰা আমাক ঘঁহাবাই। মামা তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা এটা কথা সুধো, কবানে? অন্তৰ্যামী ভগৱানে মকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰ ৰণত তুমি কাৰ পৰাতে হলে ভাল পোৱা? পৰাজয়। পৰাজয় হবলৈ আৰু বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়েই জানে। মামা কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰো আজি মই নাৰায়ণক দিব লাগিবনে? মামা তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যৰ কোনখিনিত ত্ৰুটি হল দয়া? মই ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰ সঞ্চিত হলাহল বিষ খোৱাতকৈ সন্মুখ কমৰত অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণে অমানা। যদুপতি প্ৰধানমান মই প্ৰচাৰণা প্ৰবঞ্চনা কেৱল অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ শপত নিষ্ঠাতকৈ মোৰ এই আচৰণ বেছি দুখনীয়নে? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতে অভ্যস্ত হৈছো যদুপতি। এতিয়া আৰু শেষ বছৰত এই ভুল নাভাগে যদুপতি। মামা তোমাৰ দুখতে কৌৰৱ ধ্বংস হল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে। আৰু আজি এই স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজ মাতুল তুমি সপোনে। মাধৱ মোৰ ধন্যবাদ গ্ৰহণ কৰা। বুজিলো মামা। অতি সহজ পৰপদ হবে সপোনি দুৰ্যোধনৰ অন্নৰে পালিত এই দৰিদ্ৰ সপোনি মূৰৰ ওপৰত আলাদ যুদ্ধৰ সকলো দুখ সকলো কলংক প্ৰায় জগতৰ প্ৰতি অগতিৰ গতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ হাত ঢালিব পাৰিছে, এই সপোনি সামান্য সপোনি নহয়। তাৰ জীৱন ধন্য, তাৰ জনম ধন্য। আৰু এই জীৱনৰ গৰাকী তুমি যদুপতি মোৰ ধন্যবাদ গ্ৰহণ কৰা। মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, কিন্তু মোৰ মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजन्यहम्।
परित्राणाय साधूनां विनाशाय दुष्कृतम् धर्म संस्थापनार्थाय संभवामि युगे युगे।